নমস্কাৰ ৰাজ টিভি মজিয়াৰ পৰা মই সখীবতা বৰদলৈ কৈছোঁ। আজি মৰিগাঁও চহৰৰ কৃষ্ণগুৰু প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত মৰিগাঁও জিলা খিলঞ্জীয়া সুৰক্ষা সমিতিৰ বাৰ্ষিক সাধাৰণ সভাখন অনুষ্ঠিত হয়। উক্ত সভাত সভাপতিত্ব কৰে কেন্দ্ৰীয় সভাপতি শ্ৰী বিমলজ্যোতি বৰদলৈ। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে কেন্দ্ৰীয় সম্পাদক শ্ৰী সুৰেশ দাসে। পুৰণা সমিতি ভংগ কৰি নতুন জিলা সমিতি গঠন কৰা হয়। সভাত নতুন সভাপতি নিৰ্বাচিত হয় শ্ৰী তিন্ময় শংকৰ বৰ্মন, সম্পাদক নিৰ্বাচিত হয় শ্ৰী সুৰশ নাথ, কাৰ্যকৰী সভাপতি নিৰ্বাচিত হয় শ্ৰী ৰাজকুমাৰ নাথ। ভাষণ প্ৰসংগত সভাপতি বিমলজ্যোতি বৰদলৈ কয় যে খিলঞ্জীয়া লোকসকলৰ যি মৌলিক অধিকাৰ আৰু অভাৱ অভিযোগসমূহ চৰকাৰৰ লগত আলোচনাৰ মাধ্যমেৰে সমাধান কৰাৰ ব্যৱস্থা কৰা হ'ব। ভিতৰতে পৰিছে জাতি, ভাষা, ভূমিপট্টা আৰু আমাৰ নিবনুৱা সমস্যা সমাধান গোটেইখিনি দিশ চালেজেৰি চাই আজি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে বিগত অনাগত দিনবোৰত আমি এই বিষয়ে চৰকাৰৰ লগত নিশ্চয় বহিম, পৰ্যালোচনাত ভাগ ল'ম আৰু আমাৰ দাবীসমূহ, আমাৰ অভাৱ অভিযোগসমূহ আমি তেওঁলোকৰ লগত এইখিনি। আৰু আমি সদায় খিলঞ্জীয়া জাতি জনগোষ্ঠী হয় সদায় আমি মাত দি থাকোঁ, আমি কিন্তু বহি নাথাকোঁ। এতিয়া চাব আমাৰ মানুহ ক'ত থাকিবলৈ গৈ আছে। 126টা সমষ্টিত কোনে দখল কৰিব ধৰিছে। আমাৰ মানুহ কি পৰ্যায়ত গৈছে। আমাৰ মানুহ ভূমিহীন হৈ গৈছে। যিকোনো ক্ষেত্ৰত দখল কৰিব লৈছে অনা খিলঞ্জীয়াই, সেইবোৰ আমি কেতিয়াও নামানো। আৰু এটা কথা ক'ব বিচাৰিছোঁ, ইলেকশ্যন আহিছে গৈছে, এনেধৰণৰ হৈ থাকিলে অসমত খিলঞ্জীয়া জাতি জনগোষ্ঠী জীয়াই থাকিবলৈ। আজি চাওক ইলেকশ্যনৰ বতৰত কি হৈছে, কি হ'ব গৈ আছে। কিন্তু জাতি জনগোষ্ঠী সুৰক্ষিত হ'ব লাগিব। সেই আমাৰ ভাৰতৰ সংবিধানৰ আধাৰত 51 NRC আমাৰ ভাৰতৰ অংগ হিচাপে অসমতো নাগৰিকত্ব ভিত্তি 51 হ'ব লাগিব। সেইখিনিয়ে মই ক'লোঁ। জয় অসম, জয় খিলঞ্জীয়া, জয় অসম। আজি নৱ নিৰ্বাচিত মৰিগাঁও জিলাৰ সভাপতি শ্ৰীনয় শংকৰদেৱ ব্ৰহ্ম, খিলঞ্জীয়া সুৰক্ষা সমিতিৰ মৰিগাঁও জিলাৰ সভাপতি দায়িত্বভাৰ গ্ৰহণ কৰিছোঁ আজি। আৰু গ্ৰহণ কৰি মই ভাবিছোঁ কিদৰে আগবঢ়াই নিব পাৰিম আৰু অসমীয়া জাতিক একতা কেনেকৈ কৰিব পাৰিম, তাৰ সংকল্প লৈ মই আগবাঢ়ি যাম। আৰু সদায় আমাক অসমবাসী ৰাইজ তথা খিলঞ্জীয়া অসমীয়াসকলে আমাক সদায় সহযোগ কৰিব আৰু সদায় সত্যতাৰে চলিম আৰু সত্যতা দেখুৱাই দিম। জয় খিলঞ্জীয়া সুৰক্ষা সমিতি, জয় খিলঞ্জীয়া।